বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ অসম হেকাৰ। আজিৰ ভিডিঅ'ত আমি এই প্লাষ্টিক বটলটো উৰাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বটলটো উৰুৱাৰ আগতে আমি এনেধৰণে বটলটোৰ মাজত সোপাটোৰ মাজত এটা ফুটা কৰি লৈছোঁ আৰু তাতে ভেলপিনটো লগাই লৈছোঁ তাতে আৰু মাজত টিউব দি লৈছোঁ যাতে হাৱাটো লিক নহয়। দুটা বটল ব্যৱহাৰ কৰিছোঁ, এটা হ'ল আধা লিটাৰ, এটা হ'ল 1 লিটাৰ। ইয়াতে আধা পানী দি লৈছোঁ। এতিয়া চাওঁ বলকচোন কোনটো বেছি ওপৰলৈ যায়। প্ৰথমত আধা লিটাৰৰ বটলটো উৰাম, তাৰে আগতে সোপাটো লগাই লওঁ আৰু পাম্পটো দি লওঁ। পাম্প ইমান বেছি নিদিব যাতে বটলটো ফুটি নাযায়। এতিয়া পাম্প দিয়া হৈ গ'ল বটলটোত। এতিয়া উৰাবলৈ সাজু হৈ গৈছে বটলটো। বটলটো উৰুৱাতে মই এইবিলাক গোটেই ভিজি গ'লোঁ। এইবাৰ 1 লিটাৰৰ বটলটো উৰাওঁ, তাৰ আগতে পাম্পটো দি লওঁ। ইটোতো বেছি পাম নেটব যাতে ফাটি নাযায় বটলটো। এতিয়া বটলটোত হাৱা ভৰাই লোৱা হ'ল। এতিয়া বটলটো উৰাবলৈ সাজু হ'ল। এতিয়া উৰালো আৰু বটল। ভিডিঅ'টোৰ শেষত মই প্ৰায়ভাগ ভিজিয়ে গ'লোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।